নমস্কাৰ, আপোনালোক সকলো ভালে আছেনে? ওয়েলকাম টু মাই নিউ চেনেল ডিজি অসম ব্লগ। এইটো মোৰ নতুন চেনেল হয়। আশা কৰোঁ আপোনালোকে যে মোৰ চেনেলটো আকোৱালি ল'ব বুলি, আৰু মই যিমান পাৰোঁ মই মোৰ চেনেলত ভাল ভাল ভিডিঅ' আপলোড কৰিবলৈ মই ট্ৰাই কৰিম। যদি আপোনালোকৰ ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মই আপোনালোকক অচিনাকি ঠাই চিনাকি কৰাই দিয়াত সহায় কৰিম। ধন্যবাদ। প্ৰথম ৰাস্তাটো খুবেই বেয়া, সেইটো তাত মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। আপোনালোকে দেখা পাইছে তাত গাড়ী এখনো জাম হৈ আছে। তো ব'লক আগলৈ যাওঁ, কেনেকুৱা জেগা হয় চাওঁগৈ, ময়ো চাওঁ, লগতে আপোনালোককো দেখাম। মোৰ একচুৱেলি স্কুটিখনতো মোৰ তেল শেষ হৈ গ'ল। মই আকৌ ৰিটাৰ্ণ যাব লাগিব তেল ডিপোত, তেল ভৰাবলৈ যাব লাগিব। ইয়াৰ পৰা তেল ডিপো বেছি দূৰ নহয়, 2 কিলোমিটাৰমান হ'ব। আৰু বৰষুণো বহুত বেছি দিছে, আৰু ৰাস্তা বহুত বেছি শ্লিপ কৰিব। এনেকুৱা কেঁচা ৰাস্তা হয়, পূৰা কেঁচা ৰাস্তা য'লৈকে মই যাম। আৰু তাৰ অকণমান আগত গৈ এখন গাঁও পাম, এইটো কমলপুৰ বুলি কয়। তো গাঁৱৰ মানুহবিলাকৰ লগতো চিনাকি হ'ম। তো তেওঁলোকৰ পৰা শুনিম এখন গাঁৱত এনেই কি আছে চাবলগীয়া, তো সুধিম। এতিয়া গৈ থাকোঁ, মই স্কুটিত তেল ভৰাব যাওঁ। তেল ভৰাই পিনে আকৌ আহি পিনে চাওঁ, যদি পাৰোঁ তো ব্লগটো বনাম। আৰু বেয়াও লাগিছে, বৰষুণ যাক দি দিলে। আজি ফাৰ্ষ্ট টাইম লাইফত আজি ব্লগ বনাইছিলোঁ, তো বৰষুণ যাক দি দিলে। একো নাই, ট্ৰাই কৰিম। ঠিক আছে, এতিয়া মই তেল ভৰাওঁগৈ। অচিনাকি জেগাটুকুৰা চিনাকি হ'বলৈ লৈছিলোঁ। মোৰ পাহাৰ ওপৰতে তেল শেষ কৰি দিলে, তো আকৌ ঘূৰি আহিলোঁ। পাহাৰৰ ওপৰৰ পৰা নামি পিনে এতিয়া তেল ভৰালোঁ, স্কুটিত টেংকি ফুল কৰিলোঁ। এতিয়া বৰষুণো বহুত বেছি দি আছে। ভাবিছিলোঁ আজি ভালকৈ অলপ ব্লগ বনাম। আজি ফাৰ্ষ্ট টাইম মোৰ লাইফত নিউ এক্সপিৰিয়েঞ্চ ইউটিউব চেনেলত ভিডিঅ' দিম। আজি বৰষুণ যাকো ইয়াত কিবা হয় এতিয়া চাওঁ, যদি মই পাৰোঁ তো ব্লগ বনাব ট্ৰাই কৰিম। আৰু তেল ডিপোৰ পৰা তেল ভৰাই ওলাই আহিলোঁ, কিন্তু বৰষুণ যাক ৰাস্তাত বেছি ডাঙৰকৈ দিলে। তো খুৰী দোকানত অকণমানে ৰখি দিছোঁ, তো পানী খাওঁ আৰু কিবা এটা খাই লওঁ। আৰু ভোকো লাগিছে, তো চাওঁ যদি পাৰোঁ কাৰণ গৈ আছোঁ। আৰু এইবোৰ আমাৰ আইতা খাই গৈ দিওঁ। আইতা মই যিখিনি জেগাত তেল ইয়াতে শেষ হৈছিলে, আকৌ ইয়াতে আহি ৰখি পিনে আকৌ ভিডিঅ'টো কৰিলোঁ। এতিয়া যাওঁ গাঁওখনলৈ, কমলপুৰ। এতিয়া কমলপুৰত গৈ পিনে এতিয়া তাত গৈ ভিডিঅ' বনাওঁগৈ। আৰু তাত কিছুমান ভিউ পইণ্ট আছে আৰু মন্দিৰ আছে, তো সেইখিনি দেখাব মই ট্ৰাই কৰোঁ। বাই। ইয়াতে মই লোকেল দুজন পালোঁ, দাদা দুজনক পালোঁ। দাদা দুজনে ক'ব, এই জেগা দাদা কেনেকুৱা ভিতৰত? ভালে ভালে, ঠিকে আছে। বেয়া নেকি ৰাস্তা? নাই, ঠিকে আছে। এনে ভাল জেগা আছে চাবলগীয়া? ঠিক আছে ন? ঠিক আছে, দাদাহঁতে কৈছে ভাল জেগা আছে বুলি। যাওঁ, ময়ো চাওঁগৈ আৰু আপোনালোককো দেখাম। এতিয়া ব'লক আমি অচিনাকি ঠাইটুকুৰা আমি চিনাকি হওঁগৈ। এটুকুৰা জেগা মোৰ অচিনাকি হয়, শুনিছোঁ ইয়াত বহুত ভাল ভিউ পইণ্ট আছে আৰু ঐতিহ্য মন্দিৰ আছে। আজি মই দেখাব ট্ৰাই কৰিম, মই যদি পাৰোঁ। আৰু দেখিছে আপোনালোকে ৰাস্তাটো খুবেই বেয়া, তো স্কুটি নিওঁতে অলপ দিগদাৰ হ'ব। মই যিমানখিনিলৈকে পাৰোঁ মই দেখাব ট্ৰাই কৰিম। থেংক ইউ। ফাইনেলি যেনে তেনে ৰাস্তাটো ইমান বেয়া যদিও পালোহি ভিউ পইণ্টটো। মই আপোনালোকক ভিউ পইণ্টটো দেখাইছোঁ।
নগৰতে আছোঁ, কমল নগৰ পালোহি আৰু ইয়াৰ এজন মানুহৰ লগত কথা পাতিম যোনো গাঁৱৰ বাসিন্দা হয়। তেওঁৱে ক'ব কিছুমান কথা গাঁওখনৰ বিষয়ে। তো মই তেওঁৰ লগত এতিয়া কথা পাতিম। খুৰা আহক। খুৰা এই কমল নগৰতো মই আহিলোঁ, সেয়া কওকচোন গাঁওখনৰ বিষয়ে অলপ। নাই এইখিনি তুমি যিখিনি জেগাত সেইখিনি কমল নগৰ নকয়, এইখিনি বিৰুবাৰী কয়। সেইখিনি বিহুবাৰী এৰিয়া পৰে আৰু এই যিটো মথাউৰি আছে এই মথাউৰিটোৰ পিছত কমল নগৰ পৰে। তাৰ মানে চলিত হেৰিটো হ'ল সিপিনে দিছপুৰ পৰে, ইপিনে আপোনাৰ পল্টন বজাৰ পৰে। মোৰতো ইয়াত বহু বছৰ হ'ল, প্ৰায় 42-43 বছৰ হ'ল ইয়াত থাকিব। তেতিয়া এইবিলাক ৰাস্তা পদূলি নাছিলে, এতিয়াতো বহুত হৈছে, বহুত ভাল লগা হৈছে, থাকিও ভাল লাগে, মানুহ বসতি হৈ গ'ল। এনে খুৰা গাঁৱৰ এনে মেম্বাৰ চব মিলি কিমান মান হ'ব ইয়াত মানুহ প্ৰায় কেইশ পৰিয়াল হ'ব? 300-400। মানে এইটুকুৰা কি জেগা বুলি ক'লে? এইটো সেই ৰাস্তাটো সিটো চাইড আপোনাৰ বেলেগ পৰে, সিটো চাইড পৰে আপোনাৰ এই ৰাস্তাটো পাৰে কমল, এইটো চাইড বিৰুবাৰী পৰে। বিহুবাৰী পল্টন বজাৰ থানা পৰে। মই এতিয়া বিহুবাৰীত আছোঁ। এইটুকুৰা জেগাটুকুৰা বিহুবাৰী বুলি কয়, এইখিনি জেগা বিহুবাৰী বুলি কয় ন। আৰু এই অলপ ৰাস্তাটো ইটো চাইডে কমল নগৰ বুলি কয়। তো ব'লক আমি কমল নগৰ দেখাওঁ আৰু আপোনালোকৰ বিহুবাৰী যোনটো পাহাৰৰ ওপৰত আছে, গাঁৱৰ বাসিন্দা বহুতখিনি ইয়াত আছে আৰু ইয়াত ভাল ভাল নেচাৰেল বিউটিফুল এৰিয়াও আছে। তো এইখিনি দেখাওঁ, ঠিক আছে। মই এতিয়া খুৰাকো কিবা এটা সুধিম দে। খুৰা আহকচোন। এতিয়া যোনটো এতিয়া এটুকুৰা বিহুবাৰী হয় আৰু এইটো ৰাস্তাটো ইপাৰে গ'লে মানে আপোনাক কমল নগৰ আৰু বিহুবাৰী ৰাস্তা একেটাই নে? কমল নগৰ আৰু বিৰুবাৰী ৰাস্তা একেই আছে, কিন্তু আমাৰ পাহাৰ কাঁচা ৰাস্তা আছে আৰু বৰষুণ হ'লে বেয়া হৈ যায় এইটো, বুজিছে নাই? এতিয়া 300 মেম্বাৰ্ছ আছে ন ইয়াত? আৰু মেম্বাৰ আছে ইয়াতে 400 এনেকৈ হ'ব। 400 চব মিলাই কিনে মানে 400 পৰিয়াল নে 400 মানুহ? 400 মানুহ। 400 মানুহ। তো গোটেই 400 মানুহ যিমানখিনি আছে তো এই ৰাস্তাটো দিয়ে যায়, এইটোৱে ৰাস্তা দিয়ে, কমলপুৰ ৰাস্তাটো হৈ যায়। কমলপুৰ ৰাস্তা হৈ কিনে টিভি টাৱাৰ ভাঙা ঘৰ হৈ কিনে নামি যায় এইপিনে, বুজিছে নাই? ঠিক আছে। খুৰাক সুধিলোঁ কিছুমান কথা। তো এইটো যোনখিনি এৰিয়া হয় তো কমল নগৰ আৰু এইটো বিহুবাৰী তো একেটা ৰাস্তাই হয়। তো পাহাৰ এৰিয়া, পাহাৰ ওপৰেদি যায়। এইটুকুৰা কি বুলি কয়? পাহাৰ কি পাহাৰ বুলি কয়? এইটো বিৰুবাৰী নিজৰা পাহাৰ, এইটো বিহুবাৰী, এইটো নিজৰা পাহাৰ বুলি কয়। কিন্তু ওচৰতে লাগি আছে একেখন পাহাৰে, কমল নগৰ পাহাৰ আৰু বিহুবাৰী পাহাৰ একেখন পাহাৰে, কিন্তু নামবিলাক অলপ বেলেগ বেলেগ। আৰু চাওঁ মই এতিয়া নেক্সট আৰু ভিডিঅ' আছে বনাওঁ আৰু আগত ভিউ পইণ্ট আছে। তো মই এইখিনি দেখাব মই আপোনালোকক ট্ৰাই কৰিম। ফাইনেলি মই মোৰ যোনটুকুৰা জেগাত মই আহিছিলোঁ তো সেইটুকুৰা জেগা পামগৈ আৰু। তো এইটো ৰাস্তা দি উঠি যাব লাগিব। একচুৱেলি এইটুকুৰা খোজকাঢ়ি যাব লাগে, হ'লেও মই স্কুটিখন নিবলৈ ট্ৰাই কৰিম যেনে তেনে হ'লেও। তো এইখিনিত বহুত ধুনীয়া জেগা এটুকুৰা, আপোনালোকে আহিব জেগাটুকুৰা, মই লিখি দিম কোনখিনি জেগা হয়। তো বৰষুণ বতৰত নাহিব, আৰু বৰষুণ বতৰত আহিলে মানে অলপ দিগদাৰ হ'ব, শ্লিপ মাৰিব, ৰাস্তাটো বহুত শ্লিপ মাৰে বৰষুণ দিলে, মানে কেঁচা ৰাস্তা হয়। আৰু ধুনীয়া জেগা, এইখিনি জেগা আপোনালোকে চাব পাৰে। মোৰ স্কুটিখন একেবাৰে পাহাৰৰ ওপৰলৈ নাযাব, তাত ৰাস্তাটো একেবাৰে বহুত বেছি বেয়া হয়। বহুত পানী পিয়ালিছে, পানী খাই লওঁ। ভাইটিটো ঘৰতে স্কুটিখন পাৰ্কিং কৰি ইয়াতে ৰাখি থৈছোঁ আৰু এতিয়া মই ওপৰত যাব ট্ৰাই কৰিম। পানী খাই লওঁ, বহুত পানী পিয়াহ লাগিছে।
তো চাওক নেক্সট ভিডিঅ'টো মই আপোনাক দেখাই আছোঁ। ফাইনেলি পালোহি জেগাটুকুৰা। আপোনালোকে চাওক কিমান ধুনীয়া ভিউ পইণ্ট হয়। পাহাৰৰ ওপৰত একেবাৰে মন্দিৰ এটা আছে, মনসা মন্দিৰ। আৰু এক নাজানো মন্দিৰটো কেতিয়া স্থাপিত হৈছিলে, তো গাঁওবাসীক কাৰোবাক সুধিব লাগিব মনসা মন্দিৰটো কেতিয়া ইয়াত স্থাপিত কৰা হৈছিলে। তো তাৰ আগত মই ভিউ পইণ্টকেইটা দেখাই লওঁ। জেগাটো বহুত জংঘল হয়, ৰাতি এটা লৈ ইয়াত এইখিনি জেগাত এতিয়া এইটো বৰষুণ বতৰতে এনেকুৱা হৈছে। বাকী গৰম দিনত ইমান হেৰি হৈ নাথাকে, জংঘলবিলাক চব চাফা হৈ যায়। ফাইনেলি পাই গ'লোহি জেগাটুকুৰা। লাগিলে অলপ টাইম বহিছোঁ ইয়াত, তাৰপৰা চাওঁ কিমানখিনিলৈ পাৰোঁ আৰু দেখাবলৈ ট্ৰাই কৰিম আৰু। মই ভাইটিটোক সোধোঁ ইয়াত থাকি কেনেকুৱা লাগে, ইমান ধুনীয়া ভাল পৰিৱেশ কেনেকুৱা লাগে? আমাৰ ইয়াতে থাকি বহুত ভাল লাগে। ভাল লাগে ন? ভাল লাগে মানে ইয়াতে কোনো ডিষ্টাৰ্ব নাই, একো নাই, মানে বিন্দাছ ঘূৰি থাকোঁ, য'ত যি মৰ্জি সেয়া কৰি থাকোঁ, না পুলিচ আহে না কিবা টেনশ্যন একো নাই, বিন্দাছ আৰু। এনে বৰষুণ বতৰ অলপ দিগদাৰ হয় চাগে? নাই, একো দিগদাৰী নহয়, এইটো গাড়ী লৈ কিনে যাব নোৱাৰোঁ, খোজকাঢ়ি। সেইখিনি জেগা যে মই এইখিনি যোনটো ভিউ পইণ্ট ইমান জংঘল চাফা হয়নে? তাতে চাফা হৈ যায়, মানে আমি এতিয়া এইটো তোমাৰ কি কয় 1 জানুৱাৰীৰ ভিতৰত ৰাস্তাটো বনাই দিম। ভান্দিলৈকে আহে গাড়ীটো। ইয়াত মানুহবিলাকে থাকি খুব বেছি ভাল পায়, তো আৰু মই কেইজনমানক সুধিম যদি পাৰোঁ। অলপ পানী টেকি অলপ আৰু দাদাজনক কথা এষাৰ সুধোঁ, ইয়াত থাকি কেনেকুৱা লাগে? লাজ কৰিছে, কেনেকুৱা লাগে ইয়াত থাকি? ভালে লাগে। হা ভালে লাগে। ইয়াত নতুনকৈ মাটি টুকুৰা লৈছে, টুকুৰা 900 লৈছে। তো আহি থাকিম ইয়াত, ভাল ভাল ব্লগ বনাবলৈ ট্ৰাই কৰিম। আৰু ইয়াত যিখিনি আকৌ কৈছিলোঁ, মই আগতে কৈছিলোঁ মন্দিৰ, ইয়াত বহুত ঐতিহ্য মন্দিৰ আছে। তো সেই মন্দিৰকেইটা মই দেখাব নোৱাৰিলোঁ, আৰু ৰাস্তাটো বহুত বেছি বোকা হয়, আৰু মই যোনটো ৰ'দ দি আহিছিলোঁ সেই ৰ'দটো মই দেখাব নোৱাৰিলোঁ। তো আহি আছে নতুনকৈ, নতুনকৈ ইয়াত ৰাস্তা বনিব বোলে। কিবা ক'ব নেকি? কয় যদি কওক। লাজ কৈছে, একো নকয় বোলে। ঠিক আছে, তো আৰু আগত অলপ চাওঁ কিবা ক'ব নেকি? ঠিক আছে, আৰু আগত
কিবা যদি ব্লগ বনাব পাৰোঁ তো চাওঁ। আছে মোৰ এইটো যোনটো মন্দিৰ আপোনালোকে দেখা পাইছে এইটো 1968 স্থাপিত হৈছিলে আৰু এই মন্দিৰটো নিজে নিজে হৈছিলে। তো আজি নেপালী ফেষ্টিভেল আছে, তো মই দেখাব মই ট্ৰাই কৰি আছোঁ। বলক আমি ভিডিঅ'টো আগলৈ আগুৱাই নিওঁ। মই ইয়াত আহিলোঁ, আজি নেপালী মানুহৰ ফেষ্টিভেল হৈ আছে। তো মই এওঁলোকক কাৰোবাক সুধিম আজি একচুৱেলি দিনটো তেওঁলোকে কি হিচাপে উদযাপন কৰে। তো তেওঁলোকে কোনোবা এগৰাকীক মই সুধিছোঁ এইটো একচুৱেলি আজি এই দিনটোত আপোনাক কি হিচাপে উদযাপন কৰা হয় আপোনালোকে? আমাৰ তীজ হিচাপে ন? এইটো তীজ মানে নেপালী পৰম্পৰা হয় এইটো পৰম্পৰা ন? ইয়াক একচুৱেলি হৰিতালিকা তীজ বুলি কয়। লেডিজ মানে নেপালী মানে মহান ফেষ্টিভেল হয় এইটো। আজিৰ দিনত তাৰমানে শিৱৰ ব্ৰত লৈ কিনে শিৱৰ পূজা কৰে। ৰাতিপুৱাৰ পৰা পানীও নাখাওঁকৈ পূজা কৰে শিৱ বাবাৰ ওচৰত। এই প্ৰাৰ্থনা কৰি নাচ গানটো হয়। আজি কোনো একো খোৱা নাই কিন্তু খালি আজি নাখায় একো একো খোৱা নাই। আজি নাচ গান কৰি কিনে শিৱৰ এইটো কি মন্দিৰ হয়? এইটো জলখা মন্দিৰ। জলখা মন্দিৰ, মা জলখা মন্দিৰ। ঠিক আছে দিয়ক। ছবিবিলাক নিজে নিজে চব এটা পানী আছে। Bluetooth has been connected.